হেল্ল' এভৰিৱান, মই জাহ্নৱীয়ে পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ মামাৰ ঘৰলৈ। ৰাতিপুৱাই মেকআপ এটা আছিলে, পাৰ্টি মেকআপ এটা, মানে খুৰী এজনী নাচিবলৈ যোৱা কথা আছিলে, প্ৰগ্ৰেম আছিলে, আৰু তাত মই মেকআপটো কৰি থৈ আহিলোঁ। সোনকালে হৈ গ'ল। এতিয়া ওলাইছোঁ মামাৰ ঘৰলৈ। মামাৰ ঘৰত কি হয়নো, কি কৰি কাৰণে মামাৰ ঘৰলৈ গৈছোঁ, সকলোখিনি দেখাই থাকিম। থাম্বনেইলটো দেখি চাগে আপোনালোকে গম পাইছে। ব'লকচোন দেখাই থাকিম, চাই থাকিব। এয়া মই মামাৰ ঘৰলৈ পালোহি, দাদা এজনৰ লগত আহিলোঁ ওচৰৰে। মামাৰ ঘৰ পাৰ মেলি পথাৰত কি হৈছে, আহিছোঁ মানে মামাহঁতৰ ঘৰত খানা খাবলৈ। ভাইটি তাৰপিছত ভণ্টিহঁতো আছে, আমাৰ ভণ্টিও আহিলে ৰাতিপুৱা। বাকী মামাহঁতৰ ঘৰৰ পাছত তাহাঁতক চব কৰি থ'বলৈ কৈছোঁ, কাৰণ মোৰ মেকআপ আছিলে যিহেতু, কৰি মেলি আহিলোঁ। তাৰপিছত গৈ দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। খানাত কি কি হয়, কি কি নহয়, সকলোখিনি দেখাই থাকিম। এয়া পথাৰলৈ আহি আছোঁ, আৰু লগত এয়া কোন, ৰাণী আৰু এয়া মাছি। খানা ক'ত ধৰিছোঁ ক'ত ইমান দূৰত। সেয়া আমি খানাৰ বস্তু চব যোগাৰ কৰিয়ে থৈছে। সেয়া টিউপাল চিউপাল পূৰা একদম যা যোগাৰ কৰিয়ে আছে। সেইকাৰণে দেখিছে নহয়, সেয়া এতিয়া মানে মই মাংস বনাব লাগিব, গম পাইছোঁ যে দেখাই থাকিম যে সকলোখিনি। মই মেকআপৰ ফটো ভিডিঅ'টো যে কৰিছিলোঁ এতিয়া, সেইটো আপোনালোকক দেখাই দিম, চাই থাকিব সকলোখিনি। আৰু পথাৰৰ গোটেই পৰিৱেশটো চাওক না, ইমান ধুনীয়া লাগিছে। এইখন আমাৰ মামাৰ বেৰণি দেই, মানে ইয়াতে সকলো খেতি কৰিছে, বগৰীৰ পৰা ধৰি পেলানি, আৰু চব আছে, মানে এভৰিথিং আছে। এইখিনি চব লাগি আছে। বগৰী আমি খালোঁ, টেঙা চেঙাৰ পৰা ধৰি জলকীয়া চলকীয়াৰ পৰা ধৰি এভৰিথিং আছে সকলোখিনি। বাকী এয়া খানা যা যোগাৰ চলি আছে। এইফালেও ব্লগ টোৱাই থৈছে। অ' একদম চব ৰেডি নেকি? খাব পূজাহঁত কেনেকৈ? এয়া চা, এয়া এইখনহে পালে নেকি? হেৰি আমি বহিম ক'ত? অ' একদম খানা ধুনীয়া যোগাৰ হৈ আছে। এইফালে ভাত তুলিয়ে থৈছে, মই মাংস বনাম এতিয়া। হা, বনাইছে কোনেনো? ভাত দিছে কোনে? বাৰু চব ৰেডি হৈ আছে। আমাৰ ভাত বনাইছে ৰিকিয়ে। কোনে বনাইছে একো হেৰি নাই, গুণগুণ নাই নি? কেনেকৈ ধুৱাইছে? আমাৰ বহুতৰ বেৰণিখনত কি কি আছে ৰিকি? কেতিমাহঁতৰ বেৰণিখনত মানে মাংস চাংস পৰা ধৰি পেলাই চব এভৰিথিং মিনি ব্লগ বাঘ মই প্লেটটো বাঘ নহয়। হেৰিটো আকৌ খানা চানা লৈ যায় ভিতৰত আনোতে বস্তু আমাৰ বেছি আমাৰ তেলটো এতিয়া চালি হ'লেও এইটোৰ লগত ৰিক্স নল'বা দেই, মিঠাতেলটোৰ লগত কোনো। পায়েত ভাত আৰু
বেদ আছে গান বজাবলৈ হেৰি এই ৰিলছ এটা বনাম ৰ ৰিলছটো বনাম হাই গাইছ এয়া খানা যা-যোগাৰ চলি আছে আপোনালোকে জানিছে দেখিছে আমাৰ ৰেষ্টুৰেণ্টে মেগনেট কৰি আছে মাংস এইফালে বহি আছে ৰাইচসমূহ মই একো নাই মই এতিয়া আহিছোঁ হ'ব এয়া আলু চালু কাটি আছে ৰিম্পিয়ে তিয়ঁহ চাটনি কৰিছে আমাৰ বিশেষ একো নাথাকিব তিয়ঁহ চাটনি বিলাহীৰ লগত তাৰপিছত ভাত আৰু মাংস আৰু খাবলৈ আনিছোঁ চাহ খাবলৈ আনিছোঁ মিঠাই সেইখিনি সকলোখিনি দেখা দেখি আৰু এয়া বহি আছে দুজনী অকণমানি হেৰি আনচোন কিবা এটা থাকিবলৈ দে আমাৰ ভাত কাঁহী আছে সকলোৱে অৱস্থা বেয়া হৈ গৈছে মোৰতো চাওকচোন চকুৱে মেলিব পৰা নাই ৰাইজ ইমানেই দুখ দিছে হেল্ল' গাইছ এয়া মই এতিয়া চাটনি বনাই আনিছোঁ আলু চাটনি আৰু এয়া পথাৰলৈ আহি আছোঁ আৰু এয়া ইম্পৰ্টেণ্ট কল আহিছে কলত ব্যস্ত হৈ আছে মেম আজি অফিচলৈ যাব নোৱাৰিলে কাৰণে মই চাটনি বনাই আনিছোঁ এয়া চাটনি ৰেচিপিটো আপোনালোকক যদি লাগে ক'ব দেই মানে সেই আলু তাৰপিছত পিঁয়াজ নহৰু আদা জলকীয়া আৰু থেকেৰা সকলো দি বনাই আনিছোঁ যদি ৰেচিপি লাগে তেতিয়া কমেণ্ট কৰিব আৰু এয়া মই আদা নহৰু পেষ্ট কৰি আনিলোঁ বিলাহী সৈতে পেষ্টটো বনাই লওঁ বাকীখিনি হ'ব হ'ব অকণ খাই লওঁ দেই গাই মাংস বনাবলৈ লৈছোঁ আৰম্ভ কৰিছোঁ কেনেকুৱা হয় সিহঁতিহে ক'ব কিবা ভিডিঅ' বেকাৰ ভালে কৰিলে কিবা দি দিবি দে লগত দলাই দিয়ক কবানি কুটা মাজতে বহিছেগে বুঢ়াটো ইয়াত খাবলৈ লৈছে আৰু কিবা হাঁহকে দিয়া এইবোৰ কি কাম কৰিছা তোমালোকে খাম মই দিবি যাব এই দুজন খাইছেনে আমি আহিছোঁ আৰু দেই ঘৰলৈ আমি আহি আছোঁ দেই